কথা মানসজ্যোতি ডেকা, আবৃত্তিকাৰ পৰিস্মিতা কাশ্যপ আৰু মানসজ্যোতি ডেকা। দুটি মনৰ অনুভূতি। মনৰ মাজত লুকাই থকা সপোনবোৰ, ইজনে সিজনক কৈ উচুপি উঠা কথাবোৰ আজি আপোনালোকৰ ওচৰত ব্যক্ত কৰিব ওলাইছোঁ। হেল্ল', ভালনে তোমাৰ? অঁ, আছোঁ ভালে। আৰু তোমাৰ? অঁ, আছোঁ। আৰু আজিকালিচোন দিনবোৰ নিশাৰ অন্ধকাৰ নিচিনা হৈছে। কিয়? এৰা সপোনবোৰো দেউকা মেলি আপোন পাহৰা হৈছে। তোমাৰ কথাবোৰ মই ধৰিবই নোৱাৰোঁ। কবি মানুহটো বুজিবলৈ অলপ টাইম লাগে দিয়াচোন। এই জীৱনটোৰ সেই সোণোৱালী স্মৃতিবোৰে আজিও ভৰকৈ আমনি কৰে মোক। হেৰা, মোৰো একেই বুজিছা। বাকী বাদ দিয়া, আজি বহুত দিন পিছত কি বা মনত পৰিল তোমাৰ? মনত নপৰা এনেকুৱা দিন নাই। প্ৰতিটো পল তোমাক অনুভৱ কৰোঁ মই। সেই যে তুমি আৰু মই দীঘলী পুখুৰী পাৰত ইজনে সিজনক দেখি প্ৰথমবাৰৰ বাবে চিনাকি হৈছিলোঁ। তুমি সন্দিকৈ কলেজৰ হোষ্টেলৰ পৰা যে ল'ৰা ঢপৰাকৈ মোক লগ কৰিবলৈ আহিছিলা, আৰু মই যে তোমাৰ সেই মৰম লগা হাঁহিটো চাবলৈ প্ৰতিদিনেই কলেজৰ গেটত ৰৈ আছিলোঁ। এইবোৰ কথাই কেতিয়াবা বৰকৈ মনত পেলায় সেই পুৰণি দিনবোৰলৈ। সময়বোৰ যে নহয়, দেউকা মেলি উৰি গুচি যায় নিজান আকাশলৈ, আৰু সেই ভাল লগাবোৰ হৃদয় এচুকত ৰৈ যায়। অঁ, ঠিকেই কৈছা তুমি। আৰু কোৱা, মা দেউতা ভালে আছে নহয়? অঁ, আছে। আৰু কেতিয়াবা দেউতাৰ গাটোহে অলপ বেয়া হয়। অঁ, হয় নেকি? মেডিচিনবোৰ ঠিকমতে দিবা। অঁ, শুনাচোন, সিদিনা তুমি গণেশগুৰিলৈ আহিছিলা নেকি? নাই যোৱা। কিয়? নাই, দেখা যেন পালোঁ। তুমি যে কাক কাক দেখি থাকা নহয়? এই যে আমি আপোনজনক কাৰোবাৰ প্ৰতিচ্ছবিত দেখোঁ, এই যে এজনে আনজনৰ দুখবোৰ উচপি উঠোঁ, এইবোৰ নহয়নে ভাল পোৱা? নিসংগতাৰ মাজত যে তোমালৈ মনত পেলাই কথা পাতোঁ, সন্ধিয়াৰ বেলি ডুবিলেই যে তোমালৈ মনত পৰা কথাবোৰ, সেইবোৰচোন ভাল পোৱা। এৰা, সম্পৰ্কবোৰ এনেকুৱাই নহয়নে? এই আপোনজনৰ দুখ সহিব নোৱাৰি অশ্ৰু হৈ বৈ যোৱাৰ পিছতহে অনুভৱ কৰোঁ ইজনে সিজনৰ কথা। কিন্তু তাৰ পিছতো যেন এজনে আনজনক চৰিকৈ সকলোবোৰ সমাধান কৰি লওঁ ন? হয়তো এয়াই ভাল পোৱা। হয় চাগে। অ'কে, বাই।